বৰ দিগদাৰী কাম দেই এইটো। বাকীখিনি হৈ গৈছে। হাই এভৰিৱান আৰু নমস্কাৰ, শৰ্মাৰ ছোৱালীৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ঘৰলৈ অহাৰ পৰা লকডাউন আৰম্ভ হোৱাৰ পৰা মাৰ গালি খাই খাই মৰি গৈছোঁ। আলমাৰি জাপিব লাগে। যিহেতু মই ঘৰত নাথাকোঁ, গুৱাহাটীত থাকোঁ, সেইকাৰণে মোৰ কি হয়, ঘৰৰ আলমাৰিটো সদায় নজপাকৈ থাকি যায়। 3 বছৰমান ধৰি চাগে জাপাই হোৱা নাই ভালকৈ। এনেই কাপোৰবোৰ আনো, জাপি পেলাই সোমোৱাই থৈ দিওঁ। তেনেকেই আছে আলমাৰিটো। বিৰাটেই লেতেৰা হৈ আছে, লাজেই লাগে আচলতে দেখুৱাবলৈ। কিন্তু মই ভাবোঁ মোৰ নিচিনা আৰু বহুতো ছোৱালীৰ আলমাৰিটো এনেকেই থাকে, আৰু সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো বনাওঁ যাতে চবে এটা ইনস্পিৰেশ্যন পায় আলমাৰিটো জাপিবলৈ। কাৰণে যিহেতু আলমাৰিটো জাপিব লাগিবই, সেইকাৰণে ভাবিলোঁ ভিডিঅ' বনাওঁ, আৰু ভিডিঅ' বনোৱাৰ চলতে আলমাৰিটো সোনকালে জপাও হ'ব। সেইকাৰণে বলকচোন চাওঁ আলমাৰিটো কেনেকৈ জাপিলোঁ। আহক চাওঁ মোৰ আলমাৰীৰ অৱস্থা। এইখিনি আচলতে মোৰ ঘৰত পিন্ধা কাপোৰ ইয়াতে নাই, আৰু ঠাণ্ডা দিনত পিন্ধা কাপোৰো নাই, অকল গৰম দিনত পিন্ধা আৰু মেখেলা চাদৰৰ শাৰীখিনিহে ইয়াতে আছে। তো এই ওপৰৰ ছেকশ্যনটোতো মায়ে মোক চুবলৈকে নিদিয়ে। ওপৰৰ ছেকশ্যনটোত কিবা গামোচা চামোচা এনেকুৱা ধৰণৰ বস্তু আছে। এইখিনিত মই মেখেলা চাদৰ আৰু মোৰ যিমানবিলাক শাৰী আছে মই এইখিনি ইয়াতে থওঁ। এইটো ছেকশ্যনত যিমান ৱেষ্টাৰ্ণ ড্ৰেছ আছে, ফ্ৰকেই হওক বা স্কাৰ্ট বা জিন্স বা টপ, এইখিনি মই ইয়াতে থওঁ। আৰু ইয়াতে তলত এটা ছেকশ্যন আছে, মই পিছত দেখুৱাম। ইয়াতে মই মোৰ চালৱাৰ আৰু কুৰ্তিবিলাক থওঁ। এতিয়া গোটেইসোপা ইয়াতে উলিয়াই লওঁ। প্ৰথমতে অকল মোৰ টপছ আৰু যোনখিনি ড্ৰেছেছ আছে তাৰ ছেকশ্যনটো খালী কৰি লৈছোঁ। এইখিনি এতিয়া মই ভালকৈ জাপি ল'ম। যিহেতু গোটেই কাপোৰখিনি ইয়াতে উলিয়াই দিলে গোটেইখন জাজ হৈ যাব, আৰু সেইকাৰণে মই প্ৰথমতে এইখিনি জাপি ইয়াতে ভৰাই ল'ম, তাৰপিছত নেক্সট ছেকশ্যনটো খুলিম। মই ভাবিছোঁ যোনখিনি কাপোৰ মই পিন্ধিম বা যোনখিনি কাপোৰ দৰকাৰী মোক, সেইখিনি মই বেলেগকৈ জাপিম, আৰু যোনখিনি এতিয়া নিপিন্ধোঁ সেইখিনি মই বেলেগকৈ থ'ম, যাতে কাৰোবাক ডনেট কৰিব পাৰোঁ চেৰিটিত। চ' এইটো হৈছে এটা নৰ্মেল হোৱাইট শ্বাৰ্ট ড্ৰেছ, তো মই ক্লাব ফেক্টৰীৰ পৰা লৈছিলোঁ। এইটো হৈছে আৰু এটা ড্ৰেছ, তো মই মিন্ত্ৰাৰ পৰা লোৱা, অফ শ্ব'ল্ডাৰ। এইটো হৈছে এটা ফ্ল'ৰেল প্ৰিণ্টৰ ড্ৰেছ, মেক্সি ড্ৰেছ। এইটো মই ফেঞ্চিৰ পৰা কিনিছিলোঁ 250 ৰুপিজত, কিন্তু ইমানেই ভাল এইটো কাপোৰটো, বহুত ধুনীয়া, প্ৰিণ্টটো বহুত ভাল গৰমত পিন্ধিব। তো আৰু এটা ফ্ৰক, এইটো মিন্ত্ৰাৰ পৰা লোৱা, লিটল ব্লেক ড্ৰেছ, চব ছোৱালীৰ ৱাৰ্ড্ৰবতে থাকে। এইটো এনেকৈ হাতত ক'ল শ্ব'ল্ডাৰ আছে, এইটো মিন্ত্ৰাৰ পৰাই লোৱা। আৰু এটা ড্ৰেছ লোকেল মাৰ্কেটৰ পৰা লোৱা। এইটো ঠাণ্ডা দিনৰ কাৰণে হয়, কাপোৰটো গৰম হয়। আৰু ইয়াতে মাজত এনেকৈ বেল্ট এডাল আছিলে, ক'লৈ গ'ল জানো, বিচাৰি পোৱা নাই। আপোনালোকক অকল মোৰ ভাল লগা বস্তুকেইটাহে দেখাইছোঁ, গোটেইখিনি দেখুৱাই থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ। আৰু এটা ফেভৰেট টপ, য়েল্ল' কালাৰ, কাৰণ য়েল্ল' মোৰ ফেভৰেট। এইটো ইয়াতে এনেকৈ ক'ল শ্ব'ল্ডাৰ আছিলে, বাটাৰফ্লাই হেণ্ডছ। এইটো হৈছে আৰু এটা ফেভৰেট টপ। এইটো টি শ্বাৰ্ট হয়, আৰু এইটো ইয়াত লিখা আছে আই লাভ তেজপুৰ। এইটো কেতিয়া কিনিছিলোঁ জানো, এটা কিবা ফেষ্টিভেল আছিলে, তেজপুৰৰ বহু ল'ৰা ছোৱালীয়ে এইটো কিনিছিলে। এইটো আজিলৈকে মই পিন্ধাই নাই, একচুৱেলি অকেজনে বিচাৰি পোৱা নাই, কিনি থৈছিলোঁ। এইটো এটা মোৰ বিৰাটেই ফেভৰেট জেকেট হয়, এইটো মাল্টি কালাৰ হয়, আৰু যিকোনো লগতে পিন্ধিব পাৰি, এনেকুৱা হাত কটা, আৰু ইয়াতে দুটা পমো আছে। আৰু প্লেইন হোৱাইট টি শ্বাৰ্ট, প্লেইন ব্লেক টি শ্বাৰ্টবিলাক মই দেখুওৱা নাই। আৰু এটা ড্ৰেছ, এইটো এনেকুৱা ওৱান ষ্ট্ৰিপৰ। এইটো সুদাকৈ পিন্ধিব পাৰে, নহ'লে যিকোনো তলত যিকোনো টপ পিন্ধি পেলাই পিন্ধিব পাৰে। পিছফালে ইলাষ্টিক আছিলে। এইটো মই মুম্বাই যাওঁতে কিনিছিলোঁ, তাৰ পৰা ফৰ 200 ৰুপিজ। তো এইটো ছেকশ্যন হৈ গ'ল। এইফালে মই ড্ৰেছখিনি থ'লোঁ, এইফালে তলত জিন্সখিনি থ'লোঁ, আৰু ওপৰত টপছখিনি ৰাখিছোঁ। এতিয়া যাওঁ এইটো ছেকশ্যনলৈ, কুৰ্তা। এতিয়া আহি গ'লোঁ কুৰ্তাৰ ছেকশ্যনলৈ। যিহেতু ইউনিভাৰ্চিটিত বহুত কুৰ্তা ইউজ হয়, সেইকাৰণে মেক্সিমাম কুৰ্তাবিলাক ইউনিভাৰ্চিটিতে আছে, আৰু ইয়াতে বেছি নাই, বাচিলোঁ, অলপ কমকৈ জাপিব লাগিব। উলিয়াই লওঁ। চেছ আৰু আজি চেছ। এইবিলাক অলপ জাপাই আছে, মায়ে পহৰা দি আছে পিছফালে। জপা এইটো পিন্ধিছোঁতো, টান হয় অলপ। এইটো নহয়, এইটো মই পিন্ধিম নহয় কিনালে। পালাজো বিগ বাজাৰৰ পৰা কিনা। ভিটামিন চি
কৰোণাৰ কাৰণে বহুত উপকাৰী। এইটো আৰু এটা প্লাজো এলিফেণ্ট প্ৰিণ্ট থকা গোৱাৰ পৰা আনিছিলে খুৰীয়ে। এডাল বেলডাল পালোঁ সেইটো প্ৰপাৰ। এতিয়া দুখন ফেভৰেট চুৰ্ণি আছে। এইখন বঙাইগাঁৱত কিনা, মোৰ ৰুমমেটে গিফ্ট দিছিলে ভলকা বা। আৰু এইখন আৰু এখন ফেভৰেট চুৰ্ণি মোৰ বৌৱে দিছিলে, অপচিতা বৌ। মাল্টি কালাৰ যিকোনো চালৱাৰ লগত ল'ব পাৰি, হোৱাইট চালৱাৰ লগত ল'ব পাৰি, বিৰাট ধুনীয়া। এইখিনি আৰু এইটো পাৰ্ট অলমষ্ট হৈ গ'ল। এতিয়া আমি শাৰী আৰু মেখেলা চাদৰটো জাপি ল'ম। গৰম উঠছে আৰু ভাগৰ লাগিছে, ভাতকেইটা খাই লওঁ, তাৰপিছত বাকীখিনি জাপিবলৈ আছে। এইসোপা ইয়াতে এনেকৈ পেলাই থৈ দিছোঁ। আজি ভাবিছোঁ এটা মটৰৰ চাটনি বনাওঁ আৰু আপোনালোককো ৰেচিপিটো দেখুৱাওঁ। খুবেই ধুনীয়া লাগে, একদম ইজি আৰু মানে পটককৈ বনাই খাব পাৰি মন গ'লে। ৰেচিপিটো চাই লওঁ ব'লক। মটৰৰ চাটনিটোৰ বাবে আমি গ্ৰীণ মটৰ কেইটামান আৰু 5-6 ফুটামান নহৰু কেৰাহীত তেল গৰম কৰি পেলাই তাতে ভাজি লওঁ। চাটনিটোত মন গ'লে আপোনালোকে ধনিয়াও দিব পাৰে। ইয়াতে মই এটা কেঁচা জলকীয়া লৈছোঁ আৰু অলপ নিমখ। ভালকৈ এইখিনি এতিয়া পিচি ল'ম। আপোনালোকে মিক্সিটো পিচিব পাৰে, খুব মিহি কৰিব নালাগে খালি। ইয়াতে মই অলপ দি ল'লোঁ মিঠাতেল আৰু আমাৰ চাটনি ৰেডি। আহি গ'লোঁ ভাত খাই, আকৌ কামত লাগি যাওঁ এতিয়া। শাৰীৰ কালেকশ্যন মোৰ বৰ বেছি নাই। এইখন দুখনমান ফেভৰেট শাৰী আছে, এইকেইখন উৰিষ্যাৰ পৰা লোৱা। এইখন আছে আৰু এখন এনেকুৱা ৰেড এণ্ড হোৱাইটত আছে। ভিতৰটো কেনেকৈ দেখুৱাওঁ, এয়া এনেকুৱা। এইখন একচুৱেলি উৰিষ্যাৰ পৰা লৈছিলোঁ। এতিয়া কি কটন আছিলে, উৰিষ্যা কটন, মানে তেওঁলোকৰ হেণ্ডলুম শাৰী হয় এইখন। এইখন একদম ঠগন খাইছিলোঁ শাৰীখন, স্নেপডিলৰ পৰা লৈছিলোঁ। কিহেনো পাইছিলে জানো, এনেকুৱা আছিলে শাৰীখন। আজিলৈকে পিন্ধি পোৱা নাই, ইমানেই বেয়া। এনেকৈ পৰি আছে এইখন, কি কৰোঁ? আপোনালোকৰ যদি কিবা আইডিয়া আছে জনাবচোন। মেখেলা চাদৰখিনি প্ৰায় জাপাই আছে, মই ইয়াতে জাষ্ট সোমোৱাই যাম আৰু মোৰ ফেভৰেট মেখেলা চাদৰ কেইযোৰমান আপোনালোকক দেখুৱাম। পাটৰ মেখেলা চাদৰৰ ভিতৰত এইযোৰ মোৰ খুবেই প্ৰিয়। এইযোৰ পাণবজাৰৰ পৰা কিনা, চয়নিকা বুলি কয়। এইখন চাদৰ আৰু এইখন হৈছে মেখেলা। ব্লাউজটো মই এনেকৈ চিলাইছিলোঁ, আগফালে খোলা হাতটো আৰু পিছফালটো এনেকুৱা ট্ৰায়েংগল শ্বেপত আছিলে। পিছফালে এনেই ফলছ বাটন কেইটামান দিয়া আছে। লেমন য়েল্ল' কালাৰত ইয়াৰ মেখেলাখন আছে এইখিনিতে। ব্লাউজটো বিচাৰি পোৱা নাইকিয়া, একদম চিম্পলকৈ চিলোৱা আছিলে হাত দীঘল ব্লাউজটো। সেইদিনাখন মই এযোৰ পাৰচেজ কৰিছিলোঁ। এইযোৰ গ্ৰীণ কালাৰ, একচুৱেলি কেমেৰাত য়েল্ল' লাগিব পাৰে, বাট এইটো ধুনীয়া এটা গ্ৰীণ হয়। এইটো মই মোৰ এজনী ফ্ৰেণ্ডৰ তাহাঁতৰ এটা প্ৰাইভেট মেখেলা চাদৰ বা জুৱেলাৰী এনেকুৱা পাৰচেজ কৰা এটা গ্ৰুপ আছে। গ্ৰুপটোৰ নাম হৈছে চাৰং। খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকে ফেচবুকত চেক কৰিব পাৰে। এইখন হৈছে চাদৰ, ইয়াতে মই এনেকৈ ব্লু কালাৰ দি দহি বাতিবলৈ দিছিলোঁ। আৰু এইখন হৈছে তাৰ মেখেলা। ইয়াৰ ব্লাউজটো হৈছে এইটো দেই, ব্লু কালাৰত, খুব ধুনীয়া ব্লাউজৰ পিচটো। ব্লাউজটো মই এনেকৈ ফ্ৰণ্টতে কাট দি পেলাই চিলাইছোঁ, এনেকুৱা চিম্পল হাতখন। আৰু পিছফালটো এনেকৈ ভি দিয়া আছে আৰু ইয়াতে লটকনকেইটাত এই ছেইম কাপোৰটো দি পেলাই এনেকৈ বনাবলৈ দিছিলোঁ। খুব ধুনীয়াকৈ চিলাইছেও মই বিচৰা ধৰণে। কাপোৰযোৰ এতিয়ালৈকে পিন্ধিব পৰা নাই, বাৰ বিয়া আছে জানুৱাৰীত, যেতিয়া পিন্ধিম আপোনালোকক চিয়ৰ দেখাম। এইযোৰ হৈছে আৰু এযোৰ ফেভৰেট মেখেলা চাদৰ, খুব ধুনীয়া হয় এইখন চাদৰ। খুব ধুনীয়া হয় চাদৰখন। এইখন হৈছে মেখেলা, এয়া ইমানখিনিলৈকে আছে ফুলটো। আৰু এইটো হৈছে ব্লাউজটো মই এইফালে প্লেইন কাট দি পেলাই এনেকৈ চিলাইছিলোঁ। হাতটোত এনেকৈ চাদৰৰ পাৰিখিনি দিয়া আছে। বেক চাইডটো হৈছে এইটো, ফ্ৰণ্টতো অ'পেন নাই, বেকতো অ'পেন নাই, ছাইডত জিপ আছে। এইযোৰ বহুত ফেভৰেট হয়। বেলেগ ডিজাইন থকা ব্লাউজৰ কাপোৰবোৰহে আপোনালোকক দেখুৱাই আছোঁ দেই। এইখন হৈছে আৰু এযোৰ মেখেলা চাদৰ, এযোৰ মাত্ৰ 1000 টকা দি পেলাই কিনা, নগাঁৱৰ দংগৰ মলৰ পৰা। যিসকলে নগাঁৱত থাকে সেইসকলে গম পাব। এইখন হৈছে তাৰ মেখেলা আৰু ব্লাউজটো এইটো। ব্লাউজটো মই ফ্ৰণ্টতে কাট আছিলে এনেকৈ, আৰু পিছফালটো ৰাউণ্ড কাট কৰি পেলাই ইয়াতে এটা লটকন ওলোমোৱা আছে। হাতটো চিম্পল। এইখন হৈছে শিৱসাগৰৰ পৰা কিনা, খুবেই ধুনীয়া এখন ইউনিক হয়। মাজত এনেকৈ অৰেঞ্জ কালাৰখিনি আছে, এনেকৈ ল'ব পাৰি।
এইখন হৈছে মেখেলা, মেখেলাখনতো এনেকৈ ডাবল কালাৰ আছে আৰু ইয়াৰ ব্লাউজটোত মই হাতখনত এনেকৈ পাৰি লগাই দিছিলোঁ। এইটো হৈছে ফ্ৰণ্ট অ'পেন আৰু বেক চাইডে ৰাউণ্ডকৈ কাটি এনে বাটন এটা লগোৱা আছে। আৰু বাকীখিনি পিছত কেতিয়াবা দেখুৱাবলৈ যত্ন কৰিম, এতিয়া বহুত দেৰি হৈ যাব, কাপোৰখিনি সোনকালে জাপি লওঁ। One eternity later. হৈ গ'ল কোনোমতে। এইফালৰ অলপ জেগা খালী ৰাখিছোঁ, সেই ওপৰৰ অলপ বস্তু ইয়াতে উঠাই থ'ব লাগিব, সেইকাৰণে বাকীখিনি হৈ গৈছে। ইয়াতে দিবলৈ থোৱা বস্তুবোৰ থ'লোঁ পেকেটত। কঁকালটো বিষাই গ'লগৈ, সেইকাৰণে এইবোৰ কাম আচলতে লগে কৰি থ'ব লাগে, যিহেতু একেলগে কৰিবলৈ গ'লে বহুত কষ্ট হয়। এইখিনিতে অসম ব'ৰ্ডৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। সেইখিনি আচলতে মাৰ্কছবিলাক দেখিলে আচৰিতে লাগে। আমি আগতে অসমীয়া এনেকুৱা ধৰণৰ মানে লিটাৰেচাৰ ছাবজেক্টবিলাকত 90 পোৱাটোতো কল্পনাই কৰিব নোৱাৰিছিলোঁ। আজিকালি দেখোন 95, 96 ইমান পায় লিটাৰেচাৰ ছাবজেক্টতো, আচৰিত লাগে নহয়নে? আপোনালোকৰ বাৰু এনেকুৱা হৈছেনে? যিসকলে খুবেই ধুনীয়া ৰিজাল্ট কৰিছে সেইসকললৈ অশেষ শুভেচ্ছা। আৰু যোনে ভাল ৰিজাল্ট এতিয়া কৰিব পৰা নাই, হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। অকণমান ভালকৈ পঢ়া শুনা কৰিলেই হ'ল। আৰু যিটো কামকেই নকৰক কিয় সদায় মন পুতি কৰিব লাগে। যিটো কামতে মন বেছি ভাল লাগে, যিটো কাম কৰি বেছি ভাল পায়, সেই কামটোতে বেছি মনোযোগ দিয়াৰ দৰকাৰ। আজি আচলতে মোৰ ব্লগটোৰ বিষয়টো যিটো ৱাৰ্ড্ৰবত কি আছে দেখুৱাম বুলি কৈছিলোঁ আৰু কাপোৰখিনি জাপিলোঁ, সেইখিনি জপা প্ৰায় শেষেই হৈছে। আৰু মটৰৰ চাটনিৰ ৰেচিপিটো ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। অহা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।